ফ্ৰেণ্ডছ, আপোনালোকে বুদ্ধ বিহাৰৰ কথা জানেনে? গুৱাহাটীত থকা বুদ্ধ বিহাৰ, যোনটো বুদ্ধ মনিষ্ট্ৰী, যোনটো আমিন গাঁৱত আছে, সেইটোলৈ মই আজি আহিছোঁ। ৰাস্তাৰ নিচেই কাষতে আছে, হাইৱে কিনাৰতে আছে। সেইকাৰণে মই এইপিনে যাওঁতে মই ভাবিলোঁ যে সোমাই যাওঁ, আপোনালোককো দেখুৱাই যাওঁ। ইয়াৰ ওপৰৰ পৰা টপ ভিউটো বহুতেই ধুনীয়া। তলৰ ভিউটো আপুনি ওপৰৰ পৰা সম্পূৰ্ণকৈ দেখি পাব। কেনেকুৱানো কি হয় এই ওপৰৰ পৰা চাবলৈ, আৰু মন্দিৰটো বা বুদ্ধ ষ্টেচুটো কি ধুনীয়া, কেনেকৈ আছে, কি কথা কি বতৰা, গোটেইখিনি কথা আপুনি জানি লওক এই ভিডিঅ'টো চাই। আৰু ভিডিঅ'টো শেষত গৈ মোৰ ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আপুনি ভিডিঅ'টো এনজয় কৰক।